हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज नতুन ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিও তেনেকৈ যে পাৰ্ট 1 আছিল, সেই পাৰ্ট 1 মই আজি পাৰ্ট 2 লৈ আহিছোঁ। পাৰ্ট 2 মানে হ'ল সাতৰ পাৰ্ট 2 মই লৈ আহিছোঁ। সেই পাৰ্ট 2 কি আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সাতৰ মানে কি আপোনালোকে যদি নাজানে মই দেখুৱাইছোঁ। সাতৰ মানে স্ক্ৰীনত আহি আছে, সেইখিনি মই পঢ়ি দিছোঁ, চাওক। যদি আগৰ ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, আপোনালোকে ক্লিক কৰি চাব পাৰিব। বলক আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সাঁথৰ হৈছে অসমীয়া জনজীৱন তথা অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ। এই সাঁথৰ শব্দটো সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি। নামনি অসমত দন্ত্য আখৰটো দন্ত্য থ উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। গতিকে নামনি অসমতো সাঁথৰ শব্দটো উৎপত্তি হোৱা যেন অনুমান হয়। সাঁথৰ ৰূপান্তৰ হৈ সাঁথৰ হ'ল। পানীত পৰি সাঁতুৰি নাদুৰি পাৰ ঢুকি পাবলৈ সমৰ্থ নোহোৱা মানুহে ককবকাই থাকি আশ্ৰয়ৰ কাৰণে হাবাথুৰি খোৱাৰ দৰে সাঁথৰ অৰ্থ উলিয়াবলৈ দৃশ্যমান জগতত হাবাথুৰি খাব লগা হয়। কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াভাৱে নিবিচাৰি আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক সাঁথৰেৰে স্পষ্ট কৰা হয়। সাধাৰণতে স্পষ্ট মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেই বিচাৰি পোৱা যায়। সাঁথৰ পুৰণি কালৰ পৰা মানুহৰ মুখে মুখে চলি আহি বৰ্তমান সময় পাইছেহি। কিন্তু বৰ্তমান সময়ত যেন সাঁথৰসমূহৰ জনপ্ৰিয়তা হেৰাই যাবৰ উপক্ৰম ঘটিছে। সাঁথৰসমূহ মূলতঃ মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। প্ৰথম সাঁথৰটো লৈ আহিছোঁ। দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী, স্কুল অৰ্থাৎ পঢ়াশালি। কথাটো হ'ল হাবিত কাহে ওলাই নাহে কুঠাৰ চাই লওক। নেক্সট কুৱেশ্যনটো হ'ল লতা লতা বৰলতা সাতখন কুঠাৰেৰে নাযায় কটা। স্ক্ৰীণত আহি আছে, চাই লওক। হ'ল চাহটো, নিজৰ শৰীৰৰ চাহটো। আৰু নেক্সট কুৱেশ্যনটো হ'ল উপজিলে বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন। আপোনালোকে কমেণ্ট কৰি জনাব। স্ক্ৰীণত সেইখন আহি আছে, আপোনালোকে চাই ল'ব। হ'ল উপি পাতত আছে চুপি। সেই কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব, চাই লওক। নেক্সট কুৱেশ্যনটো হ'ল হাতীৰ দাঁত কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত। এইটোও কমেণ্ট কৰি জনাব। স্ক্ৰীণত আহি আছে, চাই লওক। কুৱেশ্যনটো হ'ল শেষৰ প্ৰশ্নটো হ'ল নাকত ধৰি কাণত ধৰে, এইটোনো কি বস্তু? কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ। এই ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।